Hello friends. পৰীক্ষা কাজ চপাৰ লগে লগে চাগে সবৰে মনটো ধপধপনি আৰম্ভ হৈ গ'ল মনৰ কিন্তু এটো স্বাভাৱিক প্ৰতিক্ৰিয়া ই মনটো পৰীক্ষা চাপাৰ লগে লগে ধপধপনি আহিবই কিন্তু উপায় নাই আমি ভয় খাব নালাগে পৰীক্ষা নীতি নিয়মৰ মাজেৰে যদি আমি পৰীক্ষালৈ আগবাঢ়ি যাওঁ আৰু জনাখিনি যদি সুস্থ মনেৰে আমি পৰীক্ষাত এই কামখিনি কৰি যাব পাৰি তেতিয়াহলে নিশ্চয় আমি সফল হ'ম গতিকে আজি আমি এই ভিডিঅ'টোত চাম কি সচেতন হ'ব লাগিব পৰীক্ষাৰ আগত যোৱাৰ আগত আপুনি কি বস্তু নিব পাৰিব বা কি কোন দিশত আপুনি সচেতন হ'ব লাগিব গতিকে ভিডিঅ'টো আপোনালোকে চাই যাওক কিছুমানে এডমিটখিনি পাইছে পোৱাৰ পিছতো ইনষ্ট্ৰাকচনখিনি বুজি নাপায় তেওঁলোকৰ সুবিধাৰ কাৰণে মই এই ভিডিঅ'টো আগবঢ়ালো ইয়াত আপুনি চাব পাৰে যে কি আছে পেপাৰ 1 যেটো আছে অহাকালি পেপাৰ 1 আৰু 2 আছে 21 তাৰিখ 8 মাহ 2022 ফাৰ্স্ট পেপাৰটো আছে আপোনাৰ ৰাতিপুৱা 10টা বজাত আৰম্ভ হ'ব আৰু 12টা বজাত শেষ হ'ব 12টা লৈকে থাকিব আৰু সেকেন্ড পেপাৰ যদি লয় আপুনি সেকেন্ড পেপাৰটো আছে 2টা বজাৰ পৰা 4টা বজালৈ আৰু ইয়াত মাৰ্ক কি থাকিব ফাৰ্স্ট পেপাৰত মাৰ্ক থাকিব 135 এমসিকিউজ থাকিব 135 মাৰ্কস থাকিব সেকেন্ড পেপাৰত 135 এমসিকিউজ থাকিব 135 মাৰ্কস থাকিব আৰু যেটো থাৰ্ড পেপাৰ হ'ব হেতু আপোনাৰ 28 তাৰিখ আৰু ফোৰ্থ পেপাৰ 28 তাৰিখ হ'ব ক্ৰমান্বয়ে আপোনাৰ থাৰ্ড পেপাৰটো 10টা পৰা 12টা বজালৈ চলিব আৰু ফোৰ্থ পেপাৰটো 2টাৰ পৰা 4টা লৈকে চলিব আবেলি এতিয়া থাৰ্ড পেপাৰত মাৰ্কস থাকিব 100 এমসিকিউজ থাকিব 150 মাৰ্কস I mean এটা কোৱেশ্চনত থাকিব 1.5 মাৰ্ককে আৰু ফোৰ্থ পেপাৰত থাকিব 100 এমসিকিউজ 175 মাৰ্কস মানে এটা কোৱেশ্চনৰ এগেইনষ্টত থাকিব 1.75 মাৰ্কস এতিয়া আপুনি অহাকালি যেটো 21 তাৰিখৰ পৰীক্ষা আছে তাৰ বা 28 তাৰিখৰ পৰীক্ষা আছে সবৰে নিয়ম একেটাই হ'ব গতিকে নিয়মখিনি চাওক এডমিট কাৰ্ড যদি উলিয়াইছে তেতিয়া এই নিয়মখিনি আছেই এক নম্বৰত কৈছে নো ক্যান্ডিডেট উইল বি allowed to appear in the examination hall without admit card and it should be produced before the invigilator when asked মানে আপুনি এডমিট কাৰ্ড যদি লৈ না যায় আপোনাক এপিয়াৰ কৰিব নিদিব এক্সামিনেশন গতিকে এডমিট কাৰ্ডটো মনত পেলাই লবই বেলেগ বাকিবোৰ ললে পিছত চাব প্ৰথমতে এডমিট কাৰ্ডখন লাগিব তাৰ পিছত আপুনি এটো কাক দেখাব লাগিব যিজন ইনভিজিলেটৰ থাকিব পৰীক্ষা হলত তেওঁক দেখাব লাগিব দুই নম্বৰ দিছে every candidate has to carry at least one photo identity card issued by government authority for matching photo with name এটা কি লব লাগিব আইডেন্টিটি কাৰ্ড আইডেন্টিটি প্ৰুফ হিচাপে এটা আপুনি ভোটাৰ আইডি লব পাৰে পেন কাৰ্ড লব পাৰে নাইবা পাসপোর্ট লব পাৰে ড্ৰাইভিং লাইসেন্স লব পাৰে আধাৰ কাৰ্ড লব পাৰে যিকোনো এখন আইডেন্টিটি প্ৰুফ লব এডমিট কাৰ্ডখন লব 3 নম্বৰ নিয়ম no candidate will be allowed to enter or leave the examination hall during the examination hours unless directed to do so মানে আপুনি কি কৰিব নোৱাৰে কোনো পৰীক্ষাৰ্থীকে এলাউ নকৰে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ নাইবা এক্সামিনেশন হল এৰিবলৈ যিখিনি বান্ধি দিয়া সময় আছে সেই সময়ৰ বাহিৰত মানে সময়টো পাৰ হোৱাৰ লগে লগে আপোনাক সোমাব নিদিয়ে আৰু সময়ৰ আগতো আপোনাক এৰি নিদিয়ে সেই কাৰণে আপুনি কি কৰিব অকমান সময় ঘৰৰ পৰা লৈহে ওলাব নিজে বিবেচনা কৰিব কিমান কিলোমিটাৰ হয় কেতিয়া কিমান সময় আপুনি ঘৰৰ পৰা ওলালে গৈ সময়মতে পাব মিনিমাম আপুনি আধা ঘন্টা আগত গৈ পৰীক্ষা হল পাব তেতিয়া আপোনাৰ হাৰ্ট বিটটো ইমান হেৰি নাথাকে আপুনি পৰীক্ষাত আৰামত বহিব পাৰিব কোৱেশ্চন নম্বৰ কি আছে ইনষ্ট্ৰাকচন ফৰ any book paper cell phone calculator or any electronic gadget or objectionable materials are not allowed in the examination hall আপোনাক কোনো কিতাপ নাইবা কাগজ মোবাইল ফোন ক্যালকুলেটৰ আৰু অন্যান্য কোনো বস্তু আপোনাক এই পৰীক্ষা হলত লৈ যাব নিদিয়ে 5 নম্বৰ ইয়াতে আকৌ কৈছে candidates are allowed to bring only admit card ball point pen photo identity cards and credit debit cards inside into the examination hall there will not be any provision for deposit of mobile phone electronics items etc candidates are directed not to bring any prohibited items with him মানে পৰীক্ষকসকলক বাকি আপোনাৰ এডমিট কাৰ্ড বল পইণ্ট পেন যেটো আছে পেন লৈ যাব পাৰিব কোলা নিব পাৰে নাইবা নীলাও নিব পাৰে দুখন কলম দুডাল কলম ৰাখিব আৰু ফটো আইডেন্টিটি কাৰ্ড হিচাপে যিকোনো এখন হেৰি লব কাৰ্ড লব আৰু আপুনি ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডটো আপুনি লগত ৰাখিব পাৰে এইখিনি আপোনাক এলাউ কৰা থাকিব ইয়াৰ বাদে আপুনি অন্য কোনো ধৰণৰ সৰঞ্জাম লৈ যাব নোৱাৰিব তাৰ পিছত কৈছে 5 নম্বৰ candidate will have to keep all his her belongings and materials outside the examination hall at his her own risk আৰু পৰীক্ষাৰ্থীসকলে কি কৰিব লাগিব যিখিনি বস্তু তেওঁলোকে পৰীক্ষাত লৈ যাব
এই এডমিট কাৰ্ড কলম আৰু আপোনাৰ আইডেন্টিটি প্ৰুফ লগতে ক্ৰেডিট ডেবিট কাৰ্ডৰ বাহিৰে যিখিনি বেগ চেক থাকিব এইখিনি আপুনি নিজৰ জিম্মাতহে এই বস্তুখিনি বাহিৰত ৰাখিব লাগিব হেতু কাৰণে পৰীক্ষা কৰ্তৃপক্ষ কিন্তু দায়ী নহয় 6 নম্বৰ any candidate found using unfair means or violating the above or any of the examination rules shall be disqualified and action will be taken as per norms যদি কোনো পৰীক্ষাৰ্থী এনেকুৱা অসামাজিক বা মানে নিয়মৰ বহিৰ্ভূত কিছুমান কামত যদি পায় অৰ্থাৎ মোবাইল ফোন ইউজ কৰা বা এনেকুৱা যিখিনি প্ৰহিবিটেড আছে সেইখিনি কাম যদি ধৰা পৰে তেতিয়াহলে তেওঁলোকক ডিসকুৱালিফাইড কৰা হ'ব আৰু তাৰ এগেইনষ্টত এজ পাৰ নৰ্মছ একচন লোৱা হ'ব নেক্সট 7 নম্বৰ আছে candidate should clearly write his her roll number in the space provided in the question booklet only আৰু পৰীক্ষাৰ্থীসকলে ক্লিয়াৰলি তেওঁৰ বা তাইৰ ৰোল নাম্বাৰটো লিখিব লাগিব question bookletত read the question carefully before marking the right answer in the appropriate circle or bubble of the OMR answer sheet এটা কোৱেশ্চনটো আপুনি ভালকে এবাৰ পঢ়ি লব মাৰ্কিং কৰাৰ আগত বা সাৰ্কেল যেটো থাকিব হেটো পুৰুৱাৰ আগত আপুনি ভালকে প্ৰশ্নটো পঢ়ি লব আৰু ঠিক কৰি লব যে এই কোৱেশ্চনটোই আমাৰ শুদ্ধ উত্তৰ কাৰণ এবাৰ যদি আপুনি মুছি পেলাই বা পুৰাই পেলাই তেতিয়া দ্বিতীয়বাৰ আকৌ যেনিবা আপুনি শুদ্ধ উত্তৰটো পালে তে দুই নম্বৰবাৰ আকৌ মুছিলে কিন্তু বা পুৰালে হেটো ভুল হৈ যাব আপোনাৰ এক নম্বৰো নাপাই 9 number আছে only one circle bubble either A B C D is to be darkened completely for each answer on the OMR answer sheet আপুনি যিকোনো এটা হে ডাৰ্ক কৰিব পাৰিব যদি দুটা কৰিছে ইয়াৰ নম্বৰ অটোমেটিকলি আপোনাৰ পৰা গুছি যাব সেই কাৰণে শুদ্ধ থাকিলেও আপুনি এটা বেছি কৰিব নোৱাৰে 10 নম্বৰ আছে candidate should not make any stray marks on the OMR answer sheet আপুনি পৰীক্ষাৰ্থীসকলে কি কৰিব নোৱাৰে এই OMR sheetত বেলেগ কোনো ধৰণৰ লিখামেলা কৰিব নোৱাৰিব 11 নম্বৰ candidate should not staple fold pin wrinkle or damage the OMR sheet OMR answer sheet আপুনি কোনো ধৰণৰ ড্যামেজ কৰিব নোৱাৰিব লিখামেলা বা এটো আপোনাৰ ভাঁজ কৰা এটো কোনো ধৰণৰ বেলেগ কাম কৰিব নোৱাৰিব ক্লিন হ'ব লাগিব 12 নম্বৰ দিছে scratching overwriting tick marking multiple answering will be considered as wrong answer আপুনি যদি স্ক্র্যাচ কৰিছে নাইবা overwriting কৰিছে tick mark দিছে নাইবা মাল্টিপল আনসার কৰিছে এটা কোৱেশ্চনতে আপুনি দুটা আনসার কৰিছে সেইখিনি আপোনাৰ অটোমেটিক্যালি ৰং আনসার হিচাপে কনসিডাৰ কৰা হ'ব 13 নম্বৰ ক্যান্ডিডেটস উইল হ্যাভ টু সাইন টুৱাইস পৰীক্ষাৰ্থীসকলে দুবাৰ সাইন কৰিব লাগিব once in the attendance roll sheet presented by the invigilator on duty after taking their seats in the examination hall পৰীক্ষাত আপুনি বহাৰ পিছতে ইনভিজিলেটৰ সকলে প্ৰেজেন্ট sheet এটা আনিব বা roll sheet এটা আনিব হেতু আপুনি কি কৰিব লাগিব সহি কৰিব লাগিব and the other at the time of handing over their question booklet and OMR answer sheet to the invigilator after completing of the examination আৰু দ্বিতীয়টো সহি কেতিয়া কৰা হ'ব যেতিয়া আপুনি question booklet আৰু আপোনাৰ OMR answer sheet টো invigilator hatat gotai dibo tetia eta sohi koribo lagibo cases where a candidate has not signed and not submitted the OMR answer sheet and the question booklet after the examination is over she shall be treated as absent যদি আপুনি দুটা সহিৰ কোনোটো সহি আপুনি এৰি দিয়ে তেতিয়া আপোনাক absent হিচাপে গণ্য কৰা হ'ব গতিকে মনত ৰাখিব দুটা সহি কৰিব হুমাই আপুনি অ্যাটেন্ডেন্স শীটটো এবাৰ কৰিব আৰু যেতিয়া OMR sheet আৰু আনসাৰ হেৰিটো আপুনি question booklet জমা দিব তেতিয়া এটা সহি কৰিব 14 number candidate should do all the necessary rough work on the question booklet in the space provided rough work should not be done on the answer sheet or on any other paper if any rough work is done on the answer sheet will not be assessed candidate সকলে কি কৰিব লাগিব rough work কৰাৰ কাৰণে আপোনালোকৰ question bookletত এটা স্পেচ প্ৰভাইড কৰা থাকিব খালি এটা পেজ দিয়া থাকিব তাতহে আপুনি হিসাব টিসাব যদি কিবা কৰিব লাগে বা লিখামেলা কৰিব লাগে তাত কৰিব পাৰিব কিন্তু OMR sheet যেটো থাকিব আনসাৰ sheet হেতু আপুনি একো কৰিব নোৱাৰে এডাল আঁচু দিব নোৱাৰে তাত যদি কিবা আঁচ দিয়ে তেতিয়াহলে অটোমেটিক হেতু কি কৰিব নোৱাৰিব কম্পিউটাৰত যেহেতু এটো কাউন্ট কৰা হ'ব নাম্বাৰখিনি গতিকে হেতু ধৰিব নোৱাৰিব সেই কাৰণে আপুনি সেই ভুলটো কেতিয়াও নকৰিব 15 নম্বৰ there will be one single OMR answer sheet with pre-printed roll number and photo for all the questions কেৱল মাত্ৰ এটা ৰোল নম্বৰৰ এগেইনষ্টত এটাহে OMR sheet প্ৰিন্ট কৰা হ'ব আৰু হেতু উইথ ফটো আহিব ৰোল নম্বৰ আৰু ফটো সহ থাকিব গতিকে নো এক্সট্ৰা আনসাৰ sheet will be provided for any mistake or correction গতিকে যদি আপুনি কিবা ভুল কৰি পেলাইছে তেতিয়া কিন্তু আপোনাক কি নকৰে দ্বিতীয় নম্বৰ আপোনাৰ হেৰি OMR sheet আনসাৰ sheet দিব নোৱাৰে সেই কাৰণে মনত ৰাখিব কোনো ধৰণৰ যাতে ভুল নহয় অকমান সচেতন হ'ব
লাগিলে দৰকাৰ পৰিলে ইনভিজিলেটৰ যিসকল থাকিব তেওঁলোকক সুধি ল'ব বিফৰ ইউজ দি কেণ্ডিডেটছ হেজ টু ইনচিয়ৰ ডেট ইট বিলংছ টু হিম অনলি আৰু এইটো আপুনি চাব আপোনাৰ হয় নে নহয় নে বেলেগৰ হয় আপোনাৰ হ'লে আপুনি আৰামত কৰিব কিন্তু সেইটো আপোনাৰ ৰোল নাম্বাৰ আৰু বাকি যিখিনি থাকিব কামখিনি সেইখিনি আপুনি বুজি জানি শুনি কৰি ল'ব 16 নম্বৰ দি OMR answer sheet will be provided along with the question booklet candidate should fill up the particulars in the OMR answer sheet example দি আছে question booklet number 2 question booklet code 2 etc আপুনি carefully fill up কৰিব লাগিব 17 নম্বৰ the test is of 2 hours duration and will consist of 100 questions মই এইখিনি বুজাই দিছো কোনটো পেপাৰত কেনেকুৱা ধৰণৰ কিমানটা কোৱেশ্চন থাকিব এইখিনি চাই লব 18 নম্বৰ the candidate should use blue or black ballpoint pen only for writing particulars on his page marking responses in the OMR answer sheet candidate সকলে আপোনালোকে দুটা বল পেন হয় ব্লু নহয় ব্ল্যাক নীলা নাইবা কোলা দুই ধৰণৰ যিকোনো এটাহে আপুনি ইউজ কৰিব পাৰিব OMR sheetতেই হক নাইবা এটো answer sheet herite hok question booklet te hok the candidate should make sure that the corresponding question booklet code is properly written shaded in the OMR sheet ekhini sabo apunar thik mote ase na nai booklet number to thik ase na nai roll number khini apunar photo to thik ase na nai ekhini sabo baki 20 number dise question booklet will consist of 100 multiple choice ekhini apuni jane beleg beleg paperat beleg hobo 1.50 marks হেতু বেলেগ বেলেগ পেপাৰ কাৰণে বেলেগ বেলেগ সিস্টেমত আছে এইখিনি আপোনালোকে মিলাই লব ঠিক আছে না নাই কোৱেশ্চন নাম্বাৰৰ হৈতে মাৰ্কস খিনি টোটাল টু মিলিছে না নাই যদি মিলিছে তেতিয়ালে ঠিক আছে আৰু পৰীক্ষাত যাব যেতিয়া অকমান হুনকালে ওলাব সুস্থ মনেৰে ওলাব খৰদৰ নকৰিব তেতিয়াহলে আপোনাৰ পৰীক্ষা জনা কোৱেশ্চনো আপুনি পাহৰি যাব পাৰে ভুল হৈ যাব পাৰে আপোনাৰ পিছৰ ইন দি নেক্সট ভিডিও পিছৰ ভিডিওটোত আপোনালোকক মই জনাম পৰীক্ষাত বহি কি কৰিব লাগিব আৰু কেনেকৈ OMR sheet ফিল আপ কৰিলে আপোনাৰ লাভ হ'ব বা উপকৃত হ'ব সময়টো মেকআপ হ'ব যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ